দাদা বাইদেউসকল, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এক বিশেষ জাননী প্ৰকাশ পাইছে বিত্ত বিভাগৰ ফালৰ পৰা, য'ত বিত্তমন্ত্ৰী অজন্তা নেওগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগবঢ়াইছে। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যি দাদা বাইদেউসকলে পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীয়েও পাব বিনামূলীয়া জীৱন বীমা, ব্যক্তিগত দুৰ্ঘটনাৰ বীমা। শিক্ষা বিভাগৰ লগতে বিভিন্ন বিভাগত নিযুক্ত হৈ থকা ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীক ৰাজ্য চৰকাৰে দিব আন এক সকাহ। নিয়মীয়া কৰ্মচাৰীসকলৰ দৰে ঠিকাভিত্তিকসকলেও লাভ কৰিব বিনামূলীয়া জীৱন বীমা আৰু ব্যক্তিগত দুৰ্ঘটনা বীমা। বিত্ত বিভাগে পাঞ্জাৱ নেচনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে এক চুক্তিত স্বাক্ষৰিত হৈছে। বিত্তমন্ত্ৰী অজন্তা নেওগে তেওঁৰ এক্স হেণ্ডেলত উল্লেখ কৰে যে ৰাজ্য চৰকাৰে এই বীমা প্ৰদান কৰি তেওঁলোকৰ আৰ্থিক সুৰক্ষা আৰু মংগল নিশ্চিত কৰিছে। চুক্তি অনুসৰি থকা সুবিধাসমূহৰ ভিতৰত আছে টাৰ্ম লাইফ ইন্সুৰেন্স 10 লাখ টকা, ব্যক্তিগত দুৰ্ঘটনা বীমাত আকস্মিকভাৱে মৃত্যু হ'লে 1 কোটি টকা, দুৰ্ঘটনাত সম্পূৰ্ণভাৱে অক্ষম হ'লে 1 কোটি টকা আৰু গুৰুতৰভাৱে অক্ষম হ'লে 80 লাখ টকা, বিমান দুৰ্ঘটনাত মৃত্যু হ'লে 2 কোটি টকা লাভ কৰিব বুলি জনাইছে। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।